নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। প্ৰথম শ্ৰেণীৰ ২ নম্বৰ পাঠ জেউতি। এই জেউতি নামৰ এটা কবিতা আছে। মই তোমালোকৰ লগত আমি সকলোৱে মিলি একেলগতে গাম, তোমালোকে গাবাচোন। তাৰ আগতেই তোমালোকে মোক কোৱা, তোমালোকৰ ঘৰত বাৰু মা, দেউতা, ভাইটি, ককা, আইতা, খুৰী, খুৰা আদি আছেনে? ঠিক তেনেদৰে জেউতি নামৰ ছোৱালীজনীৰ ঘৰতো ককা, মা কোননো আছে আমি এই কবিতাটোৰ যোগেদি গম পাম। তোমালোকে খুব মনোযোগেৰে প্ৰথমতে চাই লোৱাচোন। মই কবিতাটো আবৃত্তি কৰি দিছোঁ এবাৰ। মোৰ নাম জেউতি, কণ মোৰ ভাই, তেওঁ মোৰ দেউতা, এওঁ মোৰ আই, সৌৱা মোৰ আইতা, এইয়া মোৰ ককা, গাৰ ছাল সুতুৰা, দাড়ি চুলি পকা, খুৰা হ'ল বাঢ়ৈ, পেহীয়ে বয় তাঁত, খুৰীয়ে পাকঘৰত বাঢ়ি দিয়ে ভাত। কবিতাটিত জেউতিৰ ঘৰত কোন আছে তোমালোকে গম পালা। তোমালোকে ঘৰত মই যেনেকৈ এতিয়া আবৃত্তি কৰিলোঁ ২-৩ বাৰ আবৃত্তি কৰিবলৈ অভ্যাস কৰিবা। এতিয়া কিতাপখনৰ ওপৰৰ অংশলৈ মন কৰা। বাকচটোত কেইটামান আখৰ দিয়া আছে আৰু কবিতাটোতো মাজে মাজে কেইটামান ডাঙৰ আখৰ দিয়া আছে। তোমালোকে চোৱাচোন। এই আখৰ কেইটা হ'ল ম, দন্তীয় ন, বৰ্গীয় জ, মূৰ্ধন্য ণ, হ্ৰস্ব ই, দন্তীয় ত, হ্ৰস্ব উ, এ। আকৌ এবাৰ আওৰাই দিছোঁ, তোমালোকে মোৰ লগে লগে কৈ যাবা। ম, দন্তীয় ন, বৰ্গীয় জ, মূৰ্ধন্য ণ, হ্ৰস্ব ই, দন্তীয় ত, হ্ৰস্ব উ, এ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনি ঘৰত কেইবাবাৰো পঢ়িবা আৰু লিখিবলৈ চেষ্টা কৰিবা। আজিলৈ পাঠদান ইমানতে সামৰিছোঁ। পাঠটিৰ বাকী অংশ মোৰ পিছৰ ভিডিঅ'টোত তোমালোকে পাবা। ধন্যবাদ।